रुपये किसानों के खाते में सीधा पहुंचने वाले हैं। देश के वो 12 करोड़ छोटे किसान जिनके पास 5 एकड़ या उससे कम भूमि है, ऐसे सभी किसानों को इस योजना का सीधा लाभ मिलेगा। अब किसानों को पीएम किसान सम्मान निधि से जुड़ी एक बड़ी खबर है। बजट में किसानों की सम्मान निधि की राशि बढ़ेगी, ये बहुत बड़ी खबर है। তো সকলোৱে শুনা পালে যে মোদী ডাঙৰীয়াই কি ক'লে, আমাৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াই। চ' সকলোৰে পইচা বাঢ়িব তাৰমানে, মানে পি এম কিষাণ নিধিৰ পৰা যিয়ে লাভালাভ হৈছিল সকলোৱে তাৰে পইচা বাঢ়িব। এতিয়া তাৰমানে কি, এইবাৰ শুনামতে আপোনালোকে প্ৰায় 4,000-ৰ পৰা 6,000-ৰ ভিতৰত পইচা আপোনালোকৰ বেংক একাউণ্টত সোমাব পাৰে। তাৰমানে যিখিনি আমাৰ হাতত আপডেট আছে আৰু। চ' আপোনালোকে নিজৰ ষ্টেটাছটো ইয়াত চাই ল'ব পাৰে, কেতিয়া পইচা সোমাব সেইটো ইয়াত লেখা থাকে। মই দেখাই আছোঁ আপোনালোকক, ন' ইয়ৰ ষ্টেটাছ বুলি যি আছে, ইয়াত আপোনালোকে ক্লিক কৰি দিব, তাৰপিছত আহিব। অলপ নেটৱৰ্কটো শ্ল' আৰু প্লাছ আপোনাৰ যিটো ৱেবছাইট আছে, ৱেবছাইটটো ডাউন হৈ থাকে, কাৰণ গোটেই এণ্টায়াৰ ইণ্ডিয়াৰ পৰা মানুহে এইটোত তেওঁক চাবৰ কাৰণে ক্লিক কৰি থাকে, তো অলপ সময় লাগে। চ' ফাৰ্ষ্ট আপুনি ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো ইয়াত টাইপ কৰিব, যি হয় আৰু। তাৰপিছত ইয়াত এটা কেপচা আহিব, কেপচাটো অহা নাই, এইখিনিত ইয়াতে কেপচা এটা আহে, দেখাই আছোঁ। কেপচাটো কিয় অহা নাই এতিয়ালৈ গম পোৱা নাই বাৰু, 1 ছেকেণ্ড ৰ'ব, এইবাৰ কৰি দিওঁ। বাৰু যি কি নহওক, এইখিনি এটা কেপচা আহিব, এই কেপচাটো আপোনালোকে ইয়াত ফিল আপ কৰিব। কৰাৰ পিছত কি ইণ্টাৰফেচ খোলা যাব মই দেখাই আছোঁ, এইটো দেখিছে কেপচাটো, এই কেপচাটো ইয়াত ফিল আপ আপুনি কৰিব লাগিব। WGPP7A ৰেজিষ্ট্ৰেশ্যন নম্বৰ, আপোনাৰ যি ৰেজিষ্ট্ৰেশ্যন নম্বৰ সেইটো মাৰিব। তাৰপিছত গেট OTPত ক্লিক কৰিব, কৰাৰ পিছত OTP আহিব আপোনাৰ তাত। ইনভেলিড কেপচা মই জাষ্ট এনেই মাৰি দিছিলোঁ আৰু। তাৰপিছত কি হ'ব মই আপোনালোকক দেখাই। চ' ইয়াত আপুনি OTPলে লগ ইন কৰাৰ পিছত এনেকুৱা ধৰণৰ এটা ইণ্টাৰফেচ খুলিব। খোলাৰ পিছত আপুনি ধৰক KYC কেতিয়া দিছিল, ইয়াত ডেটটো দেখায় এনেকৈ। মই যাৰে সেই কৰি আছোঁ, তেওঁ 4/2/2024 দিছিল। আৰু কেইটা ইনষ্টলমেণ্ট পাইছে এতিয়ালৈ তেখেতে? এটা পাইছে। যিহেতু ফেব্ৰুৱাৰীত দিছিল প্ৰথমটো, তো এটাই পাব, কাৰণ তেওঁ কিহত কৰিছিল, ফেব্ৰুৱাৰী 4 তাৰিখে কৰিছিল। চ' ইয়াত পে'মেণ্ট এইবিলাক আধাৰ গোটেইবিলাক এড কৰা আছে ইয়াত। চ' এইবাৰ আপুনি যদি চাই যে ছেকেণ্ড ইনষ্টলমেণ্টটো কেতিয়া পাব, আপুনি এই যিটো আছে ইয়াত 1টো ঠাইত ইয়াত ক্লিক কৰি 2টো ভৰাই দিব। দিয়াৰ পিছত এনে ধৰণৰ ইণ্টাৰফেচ আহিব, যে আপোনাৰ দেখাই আছে যে FTO প্ৰচেছ কি হৈছে, বৰ্তমান আপোনালোকে পোৱা নাই। আৰু পে'মেণ্ট ষ্টেটাছ কি, ৱেইটিং ফৰ এপ্ৰুভেল বাই ষ্টেট। তো যেতিয়া এপ্ৰুভেল পাই যাব আপোনালোকে, তেতিয়া সেই পইচাটো আপোনালোকৰ বেংক একাউণ্টত সোমাব। এইবাৰ শুনামতে 4ৰ পৰা 6,000 টকা পৰ্যন্ত পাব। আৰু কেতিয়া সোমাব, 20 জুনৰ পৰা 25 জুনৰ ভিতৰত এই পইচাটো আপোনালোকৰ বেংক একাউণ্টত আহি যাব, এই 17 নম্বৰ যিটো ইনষ্টলমেণ্ট আছে। চ' এইখিনিয়ে আছিল আৰু। সকলোৱে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু এনেকুৱা ধৰণৰ নিউজ যদি আপোনালোকক লাগে, তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, আৰু ভিডিঅ'টো সকলোৱে প্লিজ লাইক কৰি দিব। আৰু কিবা কুৱেশ্যনছ থাকিলে কমেণ্ট বক্সত সুধিব।